যিবোৰ ল'ৰা ছোৱালীয়ে প্ৰেম নামৰ শব্দটোৰ বাহিৰে বেলেগ একো শব্দ চিনি নাপায় সেইবোৰক কৈছোঁ। হয়তো সেই প্ৰেম নামৰ শব্দটোৰ কাৰণে নিজে নিজৰ জীৱনটো ত্যাগ কৰিব পাৰে। বেলেগ শব্দ চিনি নাপালেও এবাৰ মা নামৰ শব্দটো চিনি পাবলৈ শিকা, কাৰণ সেই মা নামৰ শব্দটোৱেই হৈছে আমাৰ জন্মদাতা, আমাৰ এই সুন্দৰ পৃথিৱী। সেইবোৰক সুধিবা যিবোৰে মা নামৰ শব্দটোৰ পৰা বঞ্চিত হৈ আছে, তেতিয়া বুজিবা মা শব্দটো কিমান ডাঙৰ আৰু কিমান মূল্যৱান। যদি এই ভিডিঅ'টো ভাল লাগিছে সকলোৱে লাইক এণ্ড শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব, আৰু যিমান পাৰে শ্বেয়াৰটো কৰি দিব। বাই বাই।